पानी जिनके पिहा लगे शिखर हमारा भूख लगते है शिखर खाना होता है दोस्तों वेलकम बैक टू माय चैनल विवेक 700 আজি ব্লগটো বেছি খাস নহয় কাৰণ মই আজি আছো মোৰ দোকানখনত চেলুনতে আছো বঢ়িয়াকে চশমাজোৰা হলকা চশমাজোৰা গ্লাছখন ভাঙছে অলপ হয় ভাবি কি বনাবলৈ কৈছে কাৰণ কাংকাল না মই জানাও না কথা মাইকটা লৈছো মাইকটা কম দামী মোটা 312 টাকা মাইক এটা লৈছো মই মাইকটা লৈ বঢ়িয়াকে চলাখনো উল্টাই পিনছো মই উল্টা মানুহ উল্টা দেশৰ পাল্টা মানুহ চশমাজোৰা ওপৰত থৈ দিম আন্ধা দেখা পাই বুলি তে বঢ়িয়াকে কাস্টমাৰ নাই বহি আছো কেলা ভাল নালাগে কাস্টমাৰে নাহে এই গৰমৰ টেংটিঙে গৰম হাত কি কাস্টমাৰ আহিব কৰ পৰা কাস্টমাৰ আহিব কেলা কাস্টমাৰ আহিলে ভাল লাগে এটা আইছে নেকি কাস্টমাৰ চিপাহি আইছে আপোনাৰ কাস্টমাৰ যি নহওক এটা দুটা কাস্টমাৰ আহিলে ভাল লাগে দোকানৰ ভিতৰত অলপ সোমাই যাওঁ দোকানৰ ভিতৰত সোমাই যোৱাৰ পাছত বঢ়িয়াকে আহিলো এতিয়া মানে কি কাস্টমাৰ গিলা আহিলে অলপ ভাল লাগিল দুই এটা কাট ফুৰে বেছি নহয় দুটা তিনটা কাটলো বেছি নহয় ৰে চশমাজোৰা গেল ভাঙি গেল তো কটা মই চশমাজোৰা ভাঙি গেল তো ভাই কেলা क्या गजब का दिन हो गया रे बाबा चशमाजोरा भांगा गया चशमाजोरा भांगा ले এখন হয় দে একঠিঙা বগলী হলে হ'ব মিঙ্গো হল না চশমাজোৰা একঠিঙা বগলী তেও বেস্ট এখন নাই তো গাইজ বেছি লম্বা নকৰো ব্লগটা কাৰণ আজি কাস্টমাৰ বিৰাট গুচা আহিছে তেও এটা ভিডিঅ' বনাইছো আপোনালোকৰ কাৰণে তো বঢ়িয়াকে লাইক কমেন্ট শেয়াৰ ঠক দিব আগে ঠক 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 থ্যাংক ইউ গাইজ চশমাজোৰা চাই লাইক এটা কৰি দিব ঠককে থ্যাংক ইউ কমেন্ট শেয়ার ঠোকার আগতে মানে কি কাস্টমারটা আইছে জিনো কাস্টমারটা বের কাটন ঘুরে কাস্টমারটা কাটার দুখান ভাগ ঘুরে সাইডে পেয়ে কাস্টমার কেনে আইছে কেনে কাটন নিম হেয়ার কাট সাইড হাক গাইস কাস্টমার আহি পাল ইতিমধ্যে ইয়াক মই এবার বঢ়িয়াকে আর এবার টেং হেয়ার কাট দিম বঢ়িয়াকে তো সাইড হোক ভিডিওটো কেনে কেনে কাটন লাস্টত দুখাম কাটি কুটি আইছে না আর ভিডিও বানাবা দিগদার पूरा हेयर कट टू पर मुझे जिनको हेयर कट नहीं मुझे पूरा साइड ऑफ वीडियो तो जो मैंने फर्स्ट टाइम माने इसमें इनके हेयर कट दिया वो वीडियो तो साइड एक ने वीडियो और অলপ মানে হেৰি হল মানে কি কয় পিয়াজ লাগা বুলি কয় না পানী যেনেকে পিহা লাগে শিখৰৰ আমাৰ ভোক লাগছে আমি শিখৰ খাম এটা তো ৰেডি হলো বহে আৰু আৰম্ভ কৰিম কাটা আগে কিছু কি মানুহ নালাগে নিমকে কেনে লাগিল কাটটো খাই কবি বঢ়া কেনে কাটটো অলপ আন্ধাৰ হয় দেখা নাবি অলপ আন্ধাৰ হয় দি অলপ কাটটো চাবি কেনে কাটটো দিছো একেবাৰে কেনে লাগছে কাটটো কমেন্টত জনাবা তো গাইস এটা দিন ফাইনালি মানে কি এটা ভিডিও বানাই দিলো হেয়ার কাটিং বঢ়িয়াকে তো ভিডিওটো কেনে লাগিল মানে কমেন্টত জনাবা লাইক কমেন্ট শেয়ার ঠক পাই ঠক ঠককে থ্যাংক ইউ গাইস বাই বাই